হেল্ল' গাইজ, কি খবৰ? প্ৰদীপ্ৰিয়া ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু মই আজি এফালে যাম, তাৰ বাবে মই সাজু হৈছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বৰ্তমান গৈ আছোঁ। আজি কি হ'ল, টমটমত যাম বুলি ভাবিছোঁ। এতিয়া টমটমত আপোনালোকে চাই থাকক। এতিয়া টমটমো পাই গ'লোঁ, যিহেতু মই এতিয়া গৈ আছোঁ। আৰু মই আজি দিনটো কি কৰোঁ আপোনালোকে চাই থাকক। আৰু মই আপোনালোকক দেখাই যাম, যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকক। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকোঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু অকণমান আগবাঢ়ি যোৱাত আপোনালোকে সাহস দিয়ক, সাহস দি যাব, তাৰে আশা ৰাখিলোঁ। টাউন পাই গ'লোহি। বৰ্তমান মই পাই গ'লোহি। পায়ে মই চিধা দেউতাৰ মানে অঞ্জনদত্ত ছাৰৰ ওচৰত ধূপ এডাল জ্বলাইছোঁ। আৰু মানে এফালে নাম হৈ গ'ল, মই নাম নাপালোঁগৈ, যিহেতু এতিয়া এয়া মানে এয়া যিসকল ভকত তেওঁলোকে ৰান্ধি আছে, খাদ্য ৰান্ধি আছে। মানে নিৰামিষ খাদ্য, যিহেতু নামঘৰত পতা হৈছে, সেইবাবে নিৰামিষ খাদ্য বনোৱা হৈছে। এয়া ৰঙালাও ফ্ৰাই কৰি আছে। আৰু লগতে মোক আনি পিনি মায়ে বুট খাব দিলেহি। আৰু এয়া সকলোবোৰ কাম চলি আছে। ময়ো ভাবিলোঁ মই কেমেৰাটো যিমানখিনি পাৰোঁ আপোনালোককো দেখাই যাম মই যি কৰোঁ। এয়া সকলো কাম ভালকৈ হৈ আছে আৰু আপোনালোকে চাই থাকিব। এতিয়া মানে ভকতে সকলোবোৰ কৰি আছে। ভাবিলোঁ যিমানখিনি পাৰোঁ ময়ো সহায় কৰি দিওঁ ভকতসকলক। তেওঁলোকে অকলে কৰি আছে। আৰু মানে এটা কথা মানে বহুত ভাল লাগিল, সেই পৰিৱেশটো বহুত ধুনীয়া লাগিল তাৰ। আৰু যিহেতু নামঘৰটো বহুত ধুনীয়াকৈ মানে নিৰ্মাণ কৰিছে, ওপৰত মণিকূট, তলত যিমান ভাওনা হয়, মানে সকলো ধৰণৰ মানে হেৰি হয়, ভাওনা হয় কেতিয়াবা। আৰু বহুত ধৰণৰ তাত মানে অনুষ্ঠান পতা হয়। চ' তলত সেইবোৰ অনুষ্ঠান পতা হয়, ওপৰত নাম লয় মানে। আৰু মই ভাবিলোঁ যিহেতু ওপৰতে ইয়াতে খানা খাব এতিয়া, চ' মই যিমানখিনি পাৰোঁ ময়ো চেষ্টা কৰিলোঁ কামখিনি কৰিব। বহুতে মানে চিনাকি হোৱা দিছে, তুমি মানে কোৰ বোৱাৰী, কোৰ জীয়ৰী, মানে এনেকৈ সুধিছে। বহুত চিনাকিও ওলাই গৈছে ইয়াত। আৰু থাকি বহুতে ভাল লাগিল। আজি দিনটো তাতে পাৰ কৰিলোঁ, মানে বহুত বেছি ভাল লাগিল তাত থাকি। মানে এইফালে ময়ো কামত সহায় মেলি কৰি দিছোঁ, ককাহঁতে কৰি আছে। আৰু এতিয়া মানে এইখিনি হৈ যোৱাৰ পাছত চাই থাকক মোৰ ভিডিঅ'। আৰু মই দিনটোত কি কৰোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, তেনেহ'লে মোৰ ভিডিঅ'ত লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে আৰু অকণমান উৎসাহ দিব। আপোনালোকৰ লাইক কমেণ্ট আৰু শ্বেয়াৰতে মোৰ উৎসাহটো বেছিকৈ জাগে। আৰু আপোনালোকক মই দিনটো যি কৰোঁ মই আপোনালোকক দিবলৈ বহুত চেষ্টা কৰিম। আৰু আপোনালোকক মানে মই মোৰ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াই থাকিম। আৰু নতুন ঠাইলৈ মই যদি আপোনালোকক আৰু ভিডিঅ' দিম, মই নতুন ঠাইত আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ ভাল পাব। ময়ো যিমানখিনি পাৰোঁ মোৰ সাধ্যমতে মই ভকতসকলক কামখিনি সহায় কৰি দিবলৈ মানে সহায় কৰি দিছোঁ যিমান পাৰোঁ। মানে ময়ো সিমান নাজানো, যিহেতু মই ইমানদৰে আগতে মই জীয়ৰীতে মানে ইমানদৰে মানে নাম চামত যোৱা নাছিলোঁ। চ' এবাৰ প্ৰথমবাৰ ওলাই আহিছোঁ এনেকৈ। যিমানখিনি পাৰোঁ যাতে ভাল হয়, মানে যিমানখিনি পাৰোঁ সহায় কৰিব চেষ্টা কৰিলোঁ। আৰু ভালো লাগিল সহায় কৰি। আৰু এনেকৈ ককাহঁতৰ লগত গোটেই দিনটো কটাই পিনি বহুত বেছি ভাল লাগিল। আৰু আপোনালোকেও মানে এনেকৈ অনুষ্ঠানবোৰত গৈ ভাল পায়নে?
মোক যদি পায় কমেণ্টত জনাব, যদি নাপায় তেতিয়াও কমেণ্টত জনাব। আৰু এনেকুৱা এটা অনুষ্ঠানত গৈ সঁচাকৈ নিজকে পবিত্ৰ লাগিল। আপোনালোকৰ লাগিছেনে এনেকুৱা? আপোনালোকৰ বাৰু এনেকুৱা অনুষ্ঠানত গৈ কেনেকুৱা লাগে? মানে এনেকুৱা এখন অনুষ্ঠানত আপোনালোকে আগত গৈছেনে? ক'বলৈ গ'লে এনেকুৱা এখন অনুষ্ঠানত দিনটো টাইমটো কটালে কেতিয়ানো টাইমটো যায় কোনো ধৰিবই নোৱাৰি আৰু বহুত বেছি ভাল লাগে। ময়ো এবাৰ গ'লোঁ আৰু আশা কৰোঁ মই আগলৈও যাম এনেকৈ। ইমান ধুনীয়া এটা পৰিৱেশ, কেনেকৈনো নোযোৱাকৈ থাকোঁ। আৰু যিমানখিনি পাৰোঁ কৰিব চেষ্টা কৰিলোঁ। এয়া ককাহঁতে এইবোৰ চাটনি বনাব নিছে। তাৰপিছত ককাহঁতে এজন ককাই ডোং বনাই আছে। তাৰপিছত কেইগৰাকী মানুহে কথা পাতি আছে। ককা কেইজনমানে কেনেকৈ কি কৰা হ'ব তাক পাতি আছে। তাৰপিছত আৰু লগতে ময়ো এইবোৰ চাটনি চালাড বনাইছোঁ। আৰু তেওঁলোকৰ লগত থাকি এনেকুৱাই লাগিলে, সঁচাকৈ মোৰ নিজৰ ককা যদি এনেকৈ থাকিলেহেঁতেন বহুত বেছি ভাল লাগিলে হয়। বহুত বেছি এটা ভাল লগা অনুভৱ। মোৰ আজি জীৱনৰ চবতকৈ আটাইতকৈ বেছি ভাল লগা অনুভৱ হয় আজি। দেখিছে এয়া মই কি হ'ল, মই মন্দিৰৰ পৰা আহোঁগৈ। যিহেতু সন্তোষী মা মন্দিৰৰ কাষতে আছোঁ। মই ফুল লৈ আহিছিলোঁ, ফুলখিনি সজাই আহোঁগৈ বুলি ভাবিছোঁ। মায়েও পঠিয়াই আছে ফুলখিনি সজাই আহিবলৈ। বৰ্তমান মই মন্দিৰ পাই গৈছোঁহি আৰু মই ওপৰলৈ গৈ আছোঁ। এয়া ওপৰ পাই গৈছোঁহি। আৰু যিহেতু আপোনালোকক সকলোকে কাইলৈ সন্তোষী মা মন্দিৰত কাইলৈ পূজা এবছৰ হ'ব। সেইবাবে গোটেই মন্দিৰটো চফা কৰি থোৱা আছে। মই মোবাইলটো থৈ পিনি এতিয়া মাৰ ওচৰত ফুল সজাব যাওঁ। জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি গোৱা মহান। জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি গোৱা মহান। এতিয়া মই মাৰ ওচৰত সন্তোষী মাৰ ওচৰত ফুল সজাই আছোঁ। আৰু ইয়াৰ পিছত আৰতি কৰা হ'ব। যিহেতু আৰতি কৰা সময়ত মোৰ ভিডিঅ' কৰিবলৈ নহ'ল, তেতিয়া মোবাইলৰ চাৰ্জ নাইকিয়া হ'ল। দিনটো সদায় মন্দিৰ 12টা বজাত বন্ধ কৰা হয় আৰু 4টামান বজাৰ পৰা আকৌ মন্দিৰ খোলা হয়। বাবে মই মন্দিৰত ফুলবোৰ সজাই ল'লোঁ। বৰ্তমান মই আকৌ নামঘৰ পাই গ'লোহি আৰু সকলোৱে খাই আছে। সকলোৱে খাইছে ভকতসকলে খাই উঠাৰ পিছত সকলোৱে খাবলৈ বহিছে।
আৰু এয়া সকলোবোৰ, এয়া মা আৰু এইফালে মানুহ আহি আছে। এতিয়া নামঘৰত মানে ফাইনেলি মই এজন সাংবাদিককো, পাব্লিক প্লেচৰ সাংবাদিকো লগ পালোঁ আৰু তেওঁলোকক প্ৰসাদ দিয়া হৈছে আৰু তেওঁলোকে আহিছিলে নামঘৰলৈ। অঞ্জন দত্ত ছাৰৰ শ্ৰাদ্ধৰ উপলক্ষে তেওঁলোকে আহিছিলে আৰু তেওঁলোকক লগ পায়ো বহুত ভাল লাগিলে। এতিয়া মই নামঘৰৰ ওপৰলৈ আহি আছোঁ। মানে মই ভাবিলোঁ ওপৰখন চাই আহোঁ, বহুত ধুনীয়া হয় নামঘৰটো। মানে মই এতিয়া বৰ্তমান গায়ন গাওঁকৈ মানে এই নামঘৰটি সজোৱা হৈছে, ইমান ধুনীয়া। আচলতে মই অকণমান আগুৱাই আহিব লাগিছিলোঁ, তেতিয়াতো খোলা পালোঁহেঁতেন। এতিয়া খোলা নাই, সেইকাৰণে ওপৰৰ পৰা হেৰি কৰিছোঁ। এতিয়া আকৌ মই তললৈ গুচি যাম। जय मां संतोषी, संतोषी माता की जय। आज मैं जब आमगुड़ी से शिवसागर के लिए आई तब मुझे मंदिर में ये संतोषी माँ की भक्त को मिली। वो उन्होंने मुझसे आग्रह किया कि मंदिर पहुँचना चाहती है। अब वो मंदिर पहुँच रही है। मैंने कल वर्षपूर्ति के लिए मंदिर का उनको बुलाया है और उनके साथ जो भी संतोषी माता का भक्त है सबको लाने के लिए बोल रही हूँ। जय जय माँ संतोषी, जय जय माँ संतोषी। आपका नाम? मनिका सिंह। मनिका सिंह, संतोषी माँ की भक्त। संतोषी माता मनिका को सब दुख से रक्षा करे, उनके बच्चों को भी अच्छे खुशी रखे।
সন্দীপজী লগ পাইছিলোঁ শিৱসাগৰ বিজনেছমেন চ' দেখাই যাম আপোনালোকে চাই থাকক মা আপুনি কিবা এটা কৈ দিয়া ইয়াৰ মই ইয়াৰ লগ পালোঁ শিৱসাগৰ মানে বিজনেছমেন হয় ডাঙৰ বিজনেছ পাইছোঁ पवन जी अगरवाला दिलवाला जो भगवान का काम ही करते रहता है आज हमारे सौभाग्य है कि हम इनसे मिले इनसे मिलना बहुत मुश्किल होता है আৰু এতিয়া আমি সন্তোষী মাৰ ওচৰৰ পৰা যাম যিহেতু সন্তোষী মাৰ ওচৰৰ পৰা এয়া সিংহদুৱাৰ পথত এইটো মানে সন্তোষী মা মন্দিৰ আছে কালি সকলোকে দেখা পাম এয়া আমি গৈ আছোঁ গাঁথনিলৈ ঘৰলৈ যাবলৈ ওলাই আছোঁ সেইকাৰণে বন্ধ হৈ গ'ল ভজন চন বজাই থাকে যে ভজন বাজি থাকিলে বহুত গৈ ফাইনেলি মই ঘৰ পাই গ'লোহি আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব